Hello everyone, welcome to my YouTube channel. আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো যিটো ৰেচিপি বিশেষকৈ ছোৱালীসকলৰ খুবেই প্ৰিয় হয় গতিকে থাম্বনেলত চাই দেখিব পাৰিছে চাগে আজি ৰেচিপিটো কি হয় আজি মই ঘৰতে ষ্ট্ৰীট ষ্টাইল ফুচকানো কেনেদৰে বনাব পাৰি তাকে দেখুৱাব ওলাইছো গতিকে ভিডিওটো ভালদৰে চাব আৰু হেকলৈ চাব একেবাৰে সহজ ৰেচিপি হয় প্ৰথমতে মই আলু দুটা লৈ লৈছো আলু দুটা এতিয়া বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কুকাৰত হুইছেল লগাই এখিনি সিজিবলৈ দিম সৰু সৰু টুকুৰা একানে কৰিছো যাতে সোনকালে সিজে যদি আপোনাকে বিচাৰে আলুটো গুটে গুটা ধুই বাকলি নুগুচাকেও সিজাই লব পাৰে এখিনি মই 4টা বা 5টা হুইছেল মাৰি লম আলুখিনি সিজালৈকে মই এতিয়া পানীখিনি ৰেডি কৰি লম এয়া মই তেতেলি লৈছো কেই টুকুৰা মান এখিনি এটা পানী দি আধা ঘণ্টা বা 1 ঘণ্টাৰ বাবে এখিনি এতিয়া তিয়াই ৰাখিম ইয়াৰ পিছত লৈছো মই মিক্সাৰৰ জাৰ এটা ইয়াত দিম এতিয়া এখিনি কাটি থোৱা ধনিয়া আৰু পুদিনাখিনি কিন্তু মোৰ ঘৰৰে হয় দে আৰু ধনিয়াখিনি বাৰু বজাৰৰ হয় এতিয়া এখিনি মিক্সিত দি লিম তাৰ পিছত লম মই এটুকুৰা আদা এতিয়া আদা টুকুৰা সৰু সৰুকে কাটি মই এতিয়া মিক্সিত দি দিম তাৰ পিছত লৈছো মই এতিয়া কেইটামান জলকীয়া পানীখিনি যেহেতু জ্বলা হলে ভাল লাগে হেকাৰণে মই অলপ বেছিকৈ জ্বলা লৈছো যদি আপোনাকে কম জলকীয়া খায় তেনেহলে কমকৈ ব্যৱহাৰ কৰিব ইয়াৰ পিছত লৈছো মই অকমান নিমখ আৰু অকমান পানী দি এইখিনি এতিয়া পেষ্ট বনাই লম এয়া মোৰ আলুখিনি সিজি ৰেডি হৈ গল এতিয়া মই আলু কেই টুকুৰা উলিয়াই লৈছো তাৰ পিছত মেছাৰ পাতেৰে এনেদৰে ভাঙি লৈছো প্ৰথমতে বহুতেই বাৰু ঘৰতে ফুচকা বনাই খায় কিন্তু বাহিৰৰ দৰে টেষ্টটো আনিবলৈ খুবেই টান গতিকে আজি মই যিটো ৰেচিপি বনাব ওলাইছো সেইটো ৰেচিপি একেবাৰে বাহিৰৰ পৰা ফুচকাৰ দৰে হয় টেষ্টটো আলুখিনি এনেদৰে পিটিকি লোৱাৰ পিছত ইয়াত দিছো মই অকমান নিমখ সোৱাদ অনুসৰি অকমান জিৰা গুৰি আৰু অকমান চাট মছলা আৰু হেকত দিছো এয়া মই যিটো ধনিয়া আৰু পুদিনাৰ পেষ্ট এটা মিক্সিত বনাই লৈছো এখিনিও 2 চামুচ দি দিছো তেতিয়াহে টেষ্টটো ভাল আহিব আৰু ফ্লেভাৰফুল হ'ব আলুখিনি ইয়াৰ পিছত আটাইখিনি আকৌ চামুচ বা হাতৰ সহায়ত এনেদৰে মিলাই লম এয়া মোৰ আলুৰ মছলাখিনি এতিয়া ৰেডি হৈ গল এনেদৰে ঘৰতে যেতিয়া আপোনালোকে ফুচকা বনাই খাব তেতিয়া বাহিৰৰ আনহাইজেনিক ফুচকা খাব একেবাৰে দৰকাৰ নাই একেবাৰে টেষ্টটো ষ্ট্ৰীট ষ্টাইল ফুচকাৰ নিচিনাই হ'ব যদি আপোনালোকে ট্ৰাই কৰা নাই এতিয়াও মোৰ এই ৰেচিপিটো চাই আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু এতিয়া মই আলুৰ মছলাখিনি সৰু বাটি এটা ট্ৰান্সফাৰ কৰি লৈছো যিহেতু মই মিক্স কৰিবৰ কাৰণেহে ডাঙৰ বাটি ব্যৱহাৰ কৰিছিলো ইয়াৰ পিছত এইখিনি মই লৈছো তেতেলি পানীখিনি 1 ঘণ্টা ৰখাৰ পিছত মই ভালদৰে তেতেলিখিনি মুহাৰি ইয়াক সাইড কৰি দিছো ইয়াৰ পিছত এইখিনিতে দি দিছো মই ধনিয়া পুদিনাৰ পেষ্টখিনি আৰু যেহেতু তেতেলিৰ ইমান টেঙাটো নুলাই হেবাবে মই নেমু এটুকুৰা চেপি দিছো তাৰ পিছত ইয়াতে দিছো মই জিৰা গুৰি ধনিয়া গুৰি চাট মছলা ৰেড চিলি পাউডাৰ আৰু অকমান নিমখ দি আটাইখিনি ভালদৰে এতিয়া মিক্স কৰি লৈছো ৰেড চিলি পাউডাৰ বেছিকৈ ব্যৱহাৰ কৰা নাই যেহেতু মই অলৰেডি বহুত জলকীয়া দিছোৱে আৰু বেছি জলকীয়া দিয়া নাই ইয়াৰ পিছত পানীখিনি ওপৰত এয়া মোৰ ধনিয়া আৰু পুদিনা অকমান থৈ দিছিলো সেইখিনিও মিহি মিহিকে কাটি দিম ইয়াৰ পিছত আপোনাকে ইয়াৰ ওপৰত আইচৰ টুকুৰা কেইটামানো দিব পাৰে মই দিয়া নাই কাৰণ মই এয়া ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছো অলৰেডি যেহেতু পানীটো ঠাণ্ডা হলে খাই ভাল লাগিব ফুচকাটো আৰু ইয়াৰ পিছত মই কেইটুকুৰামান নেমু এনেদৰে ওপৰত দি লৈছো আৰু এয়া ৰেডি হৈ গল আমাৰ ফুচকাৰ পানী তাৰ পিছত মই ফুচকাৰ পাপৰ কেইটা ভাজি লম তাৰ বাবে কেৰাহী এটাত এয়া মই ৰিফাইন তেল অকমান দি লৈছো তেলখিনি এতিয়া মই ভালদৰে গৰম হ'বলৈ দিম মই আর ৰেডিমেড পাপৰে ব্যৱহাৰ কৰিছো যিটো আপোনাকে ইজিলি মাৰ্কেটত পাই যাব আৰু ইয়াৰ পিছত ফুচকাৰ পাপৰ গিটা অলপ ব্ৰাউন কালাৰ হোৱালৈ এনেদৰে লৰাই ভালদৰে ভাজি লম ইয়াৰ পিছত ৰেডি হৈ যাব আমাৰ একেবাৰে টেষ্টি আৰু চটপটা পানীপুৰি আৰু পানীপুৰি বুলি ক'লে আমাৰ ছোৱালীবিলাকৰ মুখত পানী আহি যায় নহয়নে গতিকে এতিয়াৰ পৰা আপোনাকে ঘৰতে এনেদৰে টেষ্টি ফুচকা বনাই খাব পাৰিব আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিলে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ